এটি ধুনীয়া অনুভৱ, মৰম লগা অনুভৱ আৰু মই পাঠ কৰিব ইচ্ছা কৰিলোঁ আৰু সেইকাৰণে মই লাইভ আহিলোঁ। মই এবাৰ পাঠ কৰি দিছোঁ তাইৰ অনুভৱ আৰু ভণ্টিজনীৰ নাম মই কৈ দিছোঁ। মই ক'ৰ হয় কি সেইটো কথা নজনাওঁ, মাত্ৰ নামটো কৈ দিছোঁ। তাইৰ নামটো হৈছে দুলুমণি বৰদলৈ। আৰু দুলুমণি, খুব ধুনীয়া তোমাৰ অনুভৱ। মই সেইকাৰণে পাঠ কৰিব ইচ্ছা কৰিলোঁ। সাধাৰণতে এই পেজখনৰ পৰা মই কেতিয়াও লাইভ অহা নাছিলোঁ। প্ৰথমবাৰ তোমাৰ কাৰণে মই আজি লাইভ আহিছোঁ আৰু আশা কৰিছোঁ এনেকুৱা ধুনীয়া ধুনীয়া অনুভৱ তুমি আৰু লিখি যোৱা আৰু সকলোৰে আগত ব্যক্ত কৰা। কিছুমান অনুভৱেও মানুহক কিছুমান মন সলনি কৰে, কিছুমান সম্পৰ্ক সলনি হৈ যায়, যদি বেয়া থাকে ভাল হৈ যায়। প্ৰথমৰ পৰা পাঠ কৰি দিছোঁ, আপোনালোকে শুনিব আৰু যদি আপোনালোকৰো ভাল লাগে তেতিয়াহ'লে আপোনালোকে এই অনুভৱখিনি কাৰোবাক যদি দিব বিচাৰে, কাৰোবালৈ যদি প্ৰেৰণ কৰিব বিচাৰে, তেতিয়া শ্বেয়াৰ কৰিব। নীলা খামৰ চিঠি। মৰমৰ অনুৰণ। অব্যক্ত ভাষাৰে বুকুত শিপাই থকা হেঁপাহবোৰেৰে হিয়াৰ একোণৰ পৰা যাচিলোঁ এসাগৰ মৰম তোমালৈ। ভালে আছা নিশ্চয়? তোমাৰ ভাল হোৱাটোৱেই মোৰ কাম্য। তুমিহীনতাত তোমাৰ স্পৰ্শৰ অবিহনে শূন্যতাক আঁকোৱালি লোৱাৰ স্বত্তেও মৰমবোৰ একেদৰেই বৈ আছে অহৰহ হৃদয়ৰ পৰা নিভৃতলৈ। ভালে থাকা তুমি। সময়বোৰ লগে লগে মানুহবোৰো সলনি হয়। এই যে সলনি হোৱা সময়বোৰ, এই সময়বোৰে জীৱনৰ গতিপথেই সলনি কৰি পেলায়। মাথো চকুত ৰৈ যায় অতীত, বৰ্তমান আৰু বুকুত এবুকু স্মৃতি। কথাবোৰ আজিও ক'ৰবাত ৰৈ আছে। কেতিয়াবা বৰ অকলশৰীয়া অনুভৱ কৰোঁ জানা অনুৰণ। হয়তো ভুল মোৰেই আছিল তোমাক ক'ৰবাত বুজি পোৱাত। তথাপিও তোমাক বুজাব বিচাৰোঁ কিমান ভাল পাওঁ তোমাক। তুমি অবিহনে যেন সকলো শূন্য। সকলো হেৰুৱাই পেলাইছোঁ নিজৰ মাজত। দুখ সুখ বুলি একোৱেই নাই। কি কৰিম কোৱা? ভাল পাওঁ তোমাক, কিন্তু তাৰ প্ৰতিদানত তুমি যেন পৃথক মোৰ পৰা। সিদিনা আবেলিৰ বাছ ষ্টপেজটোৰ কথা হয়তো তোমাৰ মনত আছে নিশ্চয়। ফুটপাথত চাহৰ আড্ডাৰ আমেজ হয়তো পাহৰা নাই। বৰষুণৰ টোপালবোৰ হাতত লৈ তুমি কৈ গৈছিলা মইৰ পৰা আমি খোৱাৰ কথা, আৰু মই ক্ৰমে শুনি গৈছিলোঁ ৰঙীন আবেলিৰ বেবেৰিবাং শব্দবোৰ। কথাবোৰ কেতিয়াবা সাঁথৰ যেন লাগে, সঁচাই। সময়ে সকলো সলনি কৰিব পাৰে। কোনো বস্তুৱেই স্থায়ী নহয়। তুমি হীনতাত 4টা বসন্ত পাৰ হৈ গ'ল অনুৰণ, কেনেকৈ নুসুধিবা। সেয়া কেৱল ময়েই জানো। পাহৰি পেলাব খোজো একেবাৰেই তোমাক। আঁতৰাই ৰাখিব খোজো মোৰ মন মগজু সকলোৰ পৰা। সময়বোৰে কোঙা কৰি পেলাই মোক ক্ৰমান্বয়ে, কাৰণ মই যে মই নহয়। কিছুমান প্ৰশ্ন আজিও প্ৰশ্ন হৈয়ে আছে। অনুৰণ, কেতিয়াবা বৰকৈ সুধিব মন যায়, মানুহ কেনেকৈ ইমান সলনি হ'ব পাৰে? সুখী নে তুমি মই অবিহনে? হয়তো সুখী, মই জানো সুখী হোৱা তুমি। তথাপিও ভগৱানক প্ৰাৰ্থনা কৰিম অনুৰণ, মোৰ প্ৰতিটো প্ৰাৰ্থনাই তুমি হোৱা। কাৰোবাক ভালে ৰাখিব পৰাকৈ সাহসী কৰি তোলক তোমাক। তুমি সুখী হোৱা তুমি, তোমাৰ সুখতেই মোৰ সুখ। ইতি নীলা চৰাই। আৰু এইটো মোলৈ পঠাইছিল ভণ্টিজনীৰ নাম মই কৈ দিছোঁ। মই ক'ৰ হয় কি সেইটো কথা নজনাওঁ, মাত্ৰ নামটো কৈ দিছোঁ। তাইৰ নামটো হৈছে দুলুমণি বৰদলৈ। আৰু দুলুমণি, খুব ধুনীয়া তোমাৰ অনুভৱ। মই সেইকাৰণে পাঠ কৰিব ইচ্ছা কৰিলোঁ। সাধাৰণতে এই পেজখনৰ পৰা মই কেতিয়াও লাইভ অহা নাছিলোঁ। প্ৰথমবাৰ তোমাৰ কাৰণে মই আজি লাইভ আহিছোঁ আৰু আশা কৰিছোঁ এনেকুৱা ধুনীয়া ধুনীয়া অনুভৱ তুমি আৰু লিখি যোৱা আৰু সকলোৰে আগত ব্যক্ত কৰা। কিছুমান অনুভৱেও মানুহক কিছুমান মন সলনি কৰে, কিছুমান সম্পৰ্ক সলনি হৈ যায়, যদি বেয়া থাকে ভাল হৈ যায়। সেইকাৰণে মোৰ ভাল লগা দেখি মই অনুভৱটো পাঠ কৰিলোঁ। লাইভত প্ৰথম দেখা পালোঁ মানে আচলতে মই লাইভ নাহোঁৱে, প্ৰথমবাৰৰ কাৰণে আহিছোঁ। মাত্ৰ দুলুমণিৰ কাৰণে মই লাইভ আহিছোঁ। তাইৰ ইমান ধুনীয়া, তাইৰ এটি সৰু অনুভৱ মোলৈ পঠিয়ালে।